মোৰ মাত কথা নাইকিয়া হ'ল আপোনালোকৰ আশীৰ্বাদৰ কিবা এটা হ'ব পাৰে নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল সোণোৱালী অসমলৈ। বন্ধুসকল, আজি ভাওনা আছে হাঁহচৰা। আজি হাঁহচৰাত ভাওনা আছে। হিৰণ্যাক্ষ চৰিত্ৰটো কৰিম আমাৰ দলৰে এজন ব্যক্তি, সাগৰ দা কুজিবাই গাই থাকে আমাৰ দলত। আপোনালোকে হয়তো চিনি পায়, মহিলা চৰিত্ৰ কৰে। তেওঁ মাতিলে, বোলে ভাওনা এখন কৰিব লাগে, আহিবি, তেওঁলোকৰ গাঁৱতে হয়। তাকে নিসিংহমুৰাৰী ভাওনা কৰিবলৈ যাবলৈ ওলাইছোঁ হিৰণ্যাক্ষ চৰিত্ৰটো। আৰু তাতে আপোনালোকৰ চিনাকি মানুহে পাব, প্ৰায়খিনি চিনাকি মানুহ পাব, দেখুৱাম, সকলোকে লগ পাম। বাকী বোলো আপোনালোকক লৈ নগ'লে জানো কেতিয়াবা যাব পাৰিম না, কেতিয়াও নোৱাৰোঁ। সেইকাৰণে বোলো আপোনালোকক লৈ যাওঁ, সকলোকে মজাছে এনজয় কৰি চাই থাকক। ফুল এটা ধামাকেদাৰ ভ্লগ, অকণো স্কিপ নকৰিব। আজি একদম ধামাকা হ'ব, ফুল ধামাকা। বাকী মেনেজাৰ গাঁৱতো ভাওনা আছে, মেনেজাৰ গাঁৱৰ সেইফালেদি যাম, তেওঁকো লগ কৰি যাম। বাকী যদি ঘূৰি আহোঁ তাত সোমাই ভিডিঅ' চিডিঅ' কি বাৰু দেখুৱাম, চাব আপোনালোকে সকলোৱে মজাছে এনজয় কৰি থাকক। এয়া বৰ্তমান ৰাইজ গৈ থকা হৈছে। তাকে মেনেজাৰলৈ ফোন লগাইছিলোঁ, ফোনেই নুঠালে, সম্ভৱ সি ঘৰত নাই চাগে। বাকী আহি পালে সোমালে আপোনালোকে চাব, মেনেজাৰৰ ভিডিঅ' দেখাম, আছে। এয়া আহি পাই গ'লোহি বৰাগাঁও বৰনামঘৰ। সোমাই যাবলৈ লৈছোঁ ৰাইজ। নাম গাই শেষ কৰিছে আৰু ভাওনা ষ্টাৰ্ট হ'ব। আমাৰ এইফালে সকলোটি আহিছে, ধন আহিছে এইফালে, চাকৰিয়াল মানুহ। এতিয়া ৰাতুল আছে, লগৰ বন্ধু, মজা আছে। এয়া ভাওনা নিসিংহমুৰাৰী মাৰি থৈছে নন্দেশ্বৰ বৰাও পৰিয়ালবৰ্গৰ হৈ। এতিয়া ভিতৰলৈ সোমাই যাওঁ, চাব, এনজয় কৰিব, ফুল এনজয় ৰাইজসকল। পূৰা মেকআপ দ্ৰুতগতিত চলি আছে। এয়া আহিয়ে দেখিছে জীৱন দাই পূৰা মোবাইল টিপি আছে, মোবাইল টিপাত ব্যস্ত, লাজ কৰিছে। বাকী আমাৰ নয়ন আছে, বাকী আমাৰ এইফালে নিৰ্দীপদা আছে, মৃণাল আছে, সকলোৱে ধুনীয়াকৈ কৰি আছে। বাকী আমাৰ পুলকেশ দা, বহুত দিনৰ মনত পাইছোঁ মানুহজনক। জান দা এইফালে কফিপুৰাজি। বাকী আমাৰ পাৰ্থ ধুনীয়াকৈ লাগি আছে, সকলোটি আছে, সকলোৱে মেকআপ চাই আছে। ভাইটিহঁত উপভোগ কৰিছা? ঠিক আছে। আজি এই ভাইটিৰ লগত মহাকাল বহুত দিনৰ মনত কৰিবলৈ লৈছোঁ ন। ঠিক আছে। বাকী ধনৰ কথা ক'বই নালাগে, চাকৰি পালে ল'ৰাটোৱে নকল যুক্তি পাইছে, ভাল লাগিছে। আশীৰ্বাদ কৰিব সকলোৱে, জীৱনটো যেন সুখময় হওক। চাকৰি পালে যেতিয়া এতিয়া বেছি নালাগে আৰু, নাৰী লাগে, নাৰীৰ অভাৱ। য'ত চাকৰি পাইছে নাৰীৰ তাত অভাৱ নাই বাৰু। আমাৰ জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ত সি নিজে পঢ়ি আহিছে তাত, হয় নাই? বাকী শুভেচ্ছা জনাইছোঁ। তেৰাই কৃপা কৰিলে হয় আৰু। তেৰাই কৃপা নকৰে, তেৰাই বহুত দি দিছে। কৃপা কৰাটো তোমাৰ ওপৰত কথা। আজি বিষ্ণু, আমাৰ বিশাল, তেওঁ ফোনত ব্যস্ত। হয়তো এই ৰাতি 10টা বজাত কোনে ফোন কৰিছে আপোনালোকে গম পাইছেই বাৰু। যেই কি নহওক, শুভেচ্ছা জনাইছোঁ। আজি ধুনীয়াকৈ সুন্দৰকৈ কৰিবা। বাকী ৰাইজসকল আহি পাই গ'লো, মেকআপ চেকআপ কৰিব লাগিব। এতিয়া ধুনীয়াকৈ আপোনালোকে চাই থাকক, মনত আছে। ভিডিঅ' দেখুৱাম, কি বাৰু দেখুৱাম। আৰু আজি মেনেজাৰ নাই, মেনেজাৰ নাথাকিলে ভিডিঅ'টো অকণমান হেৰি হৈ যায়। বাকী চাই থাকক, মনত আছে, এনজয় কৰি থাকক। समझ रहे हो ना? মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনকে প্ৰভু
দুয়োজনে গুৰু বাকী ৰাইজসকল এই মেনেজাৰ পবিত্ৰ ভাওনা স্থানত পাই প্ৰৱেশিত হৈ তাকে ইয়াত ভাওনা ষ্টাৰ্ট কৰা দেৰি হ'ল সেইকাৰণে মেনেজাৰ ওচৰলৈ আমি যাব পাৰোঁ ঠিক নাই তথাপিতো চেষ্টা কৰি চাম আৰু কি হয় বাকী সকলোৱে কৰি আছে মজা আছে একদম ভাওনা আৰম্ভ হ'ব আৰু ভিডিঅ' কৰিবলৈ দিম দেখুৱাম আপোনালোকক এই বৰা গাঁৱৰ বৰনামঘৰত উপবিষ্ট হৈ আমি আহ্লাদিত হৈছোঁ বাকী মেকআপ প্ৰাইজ অনুভৱ কৰিছোঁ সমস্ত ৰাইজ এয়া আমাৰ ককাইডোখৰত পাই গ'লি ভাওনা চাম তাকে ছাবস্ক্ৰাইব কৰিব চবে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আগবাঢ়ি যাবলৈ চবে সহায় সহযোগ কৰিব দেই কৰি থাকিব লাগিব নাফা কৰিব লাগিব আকৌ দেই নাফা হ'ব লাগিব এয়া ককাইদেউ পাই গ'লি ককাইদেউ আজি নিজৰ জেগাত কৰিবলৈ আহিছোঁ দেই আজি ককাইদেউৰ জেগাতে কৰিবলৈ আহিছোঁ তাকে আশীৰ্বাদ কৰিব আশীৰ্বাদ কৰিছোঁ আৰু ঋতুঞ্জয় মোৰ বহুত প্ৰিয় অভিনেতা হয় হয় ঋতুঞ্জয় বহুত প্ৰতিভা আছে আৰু ঋতুঞ্জয় অভিনয় চাবৰ কাৰণে মোৰ ঘৰৰ ওচৰত মই সেইকাৰণে আজি ভাত পানী নোখোৱাকৈ আহিছোঁ চাইহে খাম একেলগে খাম বাকী এফালে আমাৰ ৰঞ্জিতা আজি কাশ্যপ ৰঞ্জিতা আজি কাশ্যপ আৰু কি কৰিব পাৰোঁ বহুত দিনৰ মূৰত গাব লৈছোঁ দেই আশীৰ্বাদ কৰিব আজি গৰমো বেছি পৰিছে পুৰা আমাৰ এইফালে ধন বহিলে সুন্দৰকৈ বাকী সকলোৱে মানে পকাই দিওঁ আমাৰ সাহিত্য পোৱালিকেইটা দেই ঢিলা হৈছে নি ভাইটি ভালকৈ মাৰি লোৱা একদম ধুনীয়াকৈ কৰিবগৈ লাগিব অঁ হা অঁ কি হিত মোটা হিত অঁ ধুনীয়া কৰিবা দেই জয় নে বিজয় জয় লৈছা ন সুন্দৰ ধুনীয়া কৰিবা এইফালে বিজয় ভাইটি ওলাই আছে বিজয় ৰাইজসকল এয়া ওলাবলৈ লৈছোঁ আৰু এয়া ভাইটি আছে আজি একদম ধুনীয়াকৈ লাগি আছে দেই দলৰে কৈ দিয়া কিবা আশা কৈ দিয়া নামটো কৈ দিয়া ভাগে দেই ভাগে যিহে বাকী ৰাইজসকল ওলাইছোঁ আৰু এইফালে আমাৰ সকলোতে ওলাইছোঁ দাদা ওলাই মেলি লৈছোঁ দুইজন আৰু মহাকাল কেনি গ'ল অ' মহাকাল গোটেই তিনিটা আজি ওলাইছোঁ আৰু ৰাইজ আশীৰ্বাদ কৰিব যাতে ভালে ভালে পঢ়িব পাৰোঁ বৰ গৰম পৰিছে গৰম মানে অতিপাত গৰম এইফালে ধোঁৱাও টানি আছে ৰাইজ কি হয় আৰু দেই ওলাই গৈছে চাই থাকক Oi!
আমার শীল পঞ্চচরণে দিদির সম্মান। অস্থির নহবা দাদা, অস্থির নহবা তুমি। অচিরত জননীর মই বরহাম হনুমান। অহংকারী স্বার্থপর দিরাজ দেবতাই আপন হাতের রশি খেতারে মরণর বেদী। জগতে নাই এনে মহাশক্তিমান এই আহি গরিব বলে দানব বিঘিনি প্রদান। এমানেই লোকে মহাকল আজি অত্যন্ত অধিকে কঠোর অনুভবই করে যদি আনন্দ দেয় চিন চলি আছে প্ৰগতিত বেয়া ভাও লাগিছে বেছিখন নাই মৰিমগৈ আৰু চাই থাকক কি পাইছোঁ দেখুৱাব চাই থাকক ৰাইজ বেয়া ভাও লাগিছে কি দেখা পাইছোঁ নাজানো আৰু পৰা ওলালে এতিয়া ভক্তির পরীক্ষা হব ভক্তির পরীক্ষা হব আজি দেবতারও দানব দেবতার গুণর ঘরকে ফুলের জগতে ডুবে হলি করে উড়ুয়াব লাগিব দানবর বিজয় নিশান ভক্তি
ভীষণ বেগের দানবর আয় অগ্নি নিজেই পুরন্দর দেখো এই মুখ ও তাছে খরগরে অভেদ্য প্রাচীন অনুল্লাহ এইফালে কি লৈছা এইকেইটা গোটেইকেইটা ওলাইছে ভালকে কৰিবা দেই এখন দা চাল লৈ লোৱা হাতত এখন দা এখন কৰি গৈছে দা লৈ লোৱা দা লৈ একদম চব ভংকি যাবা দেই বাকী ৰাইজসকল মই এৰাই হ'ল গমে ওলালোঁ এতিয়া ভাইটিহঁতে কৰিবগৈ ভিডিঅ' কি পাইছোঁ দেখুৱাই চোৱা দেই একদম বেলেগ ভাগৰ লাগিছে আজি মেনেজাৰো নাই তাকে তাফাটো তেনেকুৱা হোৱা নাই এতিয়া মেনেজাৰনো ক'ত পামগৈ এতিয়া ইয়াতে 3টা বাজিলে বাকী চাই থাকক আৰু কি পাইছোঁ দেখুৱাই চোৱা দেই মেনেজাৰ ভাওনা চাব নাপাওঁ মেনেজাৰে কিন্তু তাত এজেণ্টক পঠিয়াইছোঁ মই মেনেজাৰ অকণমান ভিডিঅ' চিডিঅ' কৰি ৰাখিবলৈ মেনেজাৰ কি আজি মেনেজাৰ অঁ ৰাইজসকল চাই থাকক মজা আছে ভাইটি আজি দুহাৰত ইমান গৰমত বহি কেনেকুৱা অনুভৱ ফেন চলি আছে ন ঠিক আছে ঠিক আছে ঠিক আছে বাকী এজন ভাইটি আজি কেনেকুৱা অনুভৱ দুহাৰত গৰমত যি অনুভৱ কি কেনেকুৱা পৰিধান কৰিছোঁ দেখিছে হয় হয় দেখিছোঁ দেখিছোঁ সঁচাকৈ সঁচাকৈ আজি পৰিধান কৰা নাই হয় হয় ঠিকে আছে চেলেং পাক ভাল লাগিছে বকুল দা আপোনাৰ পৰা দুআষাৰ শুনিব বিচাৰিছে আমাৰ ৰাইজে বিৰাট গৰম আজি বহুত গৰমত কষ্ট কৰিলোঁ আজি ভাওনা কালিও আছিলে আজিও কৰিছোঁ ভাল লাগিলে পৰিৱেশটো যথেষ্ট ধুনীয়া নামঘৰ আৰু আমাৰ
এখন কিবা ক'বা নি বিৰাট গৰম চাকৰিয়াল মানুহ ক'লো বাকী এইফালে সকলো এতিয়া কৰি আছে একদম চিন ধুনীয়াকৈ চলি আছে এইফালে জান্দা একদম এতিয়া এৰি থৈ যাবলৈ ওলাইছোঁ জান্দাক দেই ৰাইজ বাকী গৈ থাকোঁ ৰাইজ আকৌ কি পাৰিলোঁ দেখুৱালোঁ বেয়া গম উঠিছে দেই আমাৰ চাউণ্ড আজি ভাল লাগিলে দেই দাদা চাউণ্ড বিমুটি চাউণ্ড ন বিমুটি চাউণ্ড বেটবাৰী যোগাযোগ কৰিব নাম্বাৰটো কৈ দিয়ক আপুনি 6001673662 ঠিক আছে যোগাযোগ কৰিব ভাল চাউণ্ড দেই ধুনীয়া পালোঁ আজি বৰুণ লৈছিলা ন বৰুণ ঠিক আছে বৰুণ ল'লে কি হ'ব এই গৰমত গেলা গৰমত বৃষ্টিপাত কৰিব লাগিব না তেতিয়াই নহ'লে বৰুণ হ'লে নহ'ব না ভাল লাগিলে লগ পাই কৰিলোঁ আজি তাকে বাকী এওঁলোকেও ধুনীয়াকৈ ড্ৰেছ পেইণ্ট কৰি আছে মজা আছে একদম কষ্ট কৰি আছে দেই ৰাইজ লাগি থাকা বাকী খন্দামৰ কওঁ ডেট পাছ নকৰিলে হয় নাই ডেট পাছ নকৰিলে কাৰণে ইয়াত ভাওনা কৰিব লগা হৈছে ভাওনা নষ্ট ল'ব লগা হৈছে ঠিক আছে বাকী ৰাইজ গৈ থাকোঁ মজা আছে চাই থাকক বাকী ৰাইজ আকৌ এয়া পাই গ'লো এই মেনেজাৰ ভাওনা সমাপ্তই কৰিলে ৰাইজ পামহি বুলি ভাবিছিলোঁ কিন্তু ভাওনা ইমান জল্দি সমাপ্ত কৰিলে যে আমি ৰৈ থকা নহয় একদম পুৰা ৰকেটন গতিত গৈছে নাট কি গতিত 45 পেজৰ নাট 2 ঘণ্টা 2.5 ঘণ্টাত খতম কৰি দিলোঁ ৰাইজ বা এখন তুমি কিন্তু যাইলা দেই বাকী ৰঞ্জিত ৰাইজৰ ভিডিঅ' আছে আমাৰ এইবিলাক কলিহাট আছিলে বাকী ৰাইজ আজি আমাৰ জালুক গাঁৱত ভাওনা হৈছিলে আমাৰ মেনেজাৰহঁতৰ গাঁৱত বাকী ৰাইজ ভাওনা ভিডিঅ' দেখুৱাম আমাৰ মেনেজাৰ এজেণ্ট পঠিয়াই দিছিলোঁ ইয়ালৈ মেনেজাৰৰ আমাৰ বাৰ্ষিক নামৰ ভাওনা এবছৰলৈ গ'ল আৰু ৰাইজ এবছৰলৈ আৰু নিজৰ এই সামৰিলোঁ আৰু বাকী ৰাইজক কিবা এটা কৈ দিয়া আজি আমাৰ কলীয়া কিবা এটা মাৰিছোঁ আজি আইলৰে মাৰিলে মোৰ মাত কথা নাইকিয়া হ'ল আৰু এজন নাৱত গাইছিলে মাত ভাগি দিছে আপোনালোকৰ আশীৰ্বাদত কিবা এটা হ'ব পাৰে আৰু বাকী ৰাইজসকল এয়া আজি ভাওনা চাবলৈ আহিলোঁ নমস্কাৰ দেই নিমন্ত্ৰণ কৰিছিলোঁ কিন্তু নাহিলে ডাঙৰ মানুহ এয়া এতিয়া ভাত খাবলৈ ভাতকেইটা খাই যাব আমাৰ লগত ভাত খাবলৈ বাকী ৰাইজসকল কি পাইছে নাজানো ভিডিঅ' দেখুৱাম এতিয়া চাই থাকোঁ বাকী ৰাইজ অনুপস্থিত কেইবাটাও কমেণ্ট মাৰি থওক মই আমাৰ এইজন আমাৰ দিলীপ দা পুৰণা ভাৱৰীয়া দেই আমাৰ এই ককাইদেউ আজি কি গাইছিলে ৰঞ্জিত ৰাজ্য আৰু হেৰিয়ে কি গাইছিলে উজানক বাকী এয়া মহাদেৱ সঁচাকৈ মই আগতেও শুনিছোঁ ককাইদেউহঁতে ভাওনা প্ৰথম ধুনীয়াকৈ চাইছোঁ মই এতিয়ালৈকে কৰি আছে ৰঞ্জিত ৰাজ্যখন মই মানে সলাই ল'লোঁ এইজনে লৈছিলে মোৰটো মই এইজনক দি দিছোঁ মানে দুইটা মিলাই কৰিম বুলি ল'লোঁ ধুনীয়াকৈ কৰিলোঁ সামৰিলোঁ দেই হয় ঠিক আছে মই আহি আছোঁ আপকামিং ব্লগত এতিয়া এইকেইদিন এবচেণ্ট কৰিছে বাৰু আহি আছোঁ কমেণ্ট মাৰিব বাকী চাই থাকিব সদায় ভিডিঅ' মই ইয়াত যদি কালেকশ্যন পাওঁ ভিডিঅ' তেতিয়া নিশ্চয় দেখুৱাম দেই দেৰি হ'ল আহোঁ কেলে নাহোঁ আজি ভাওনা এখন আছিলে কি গালে হয় কি গালে এতিয়া আহি ওলাইছে ক'ৰবাত ভাওনা কৰি ভালেই লাগিলে এজন আৰু আমাৰ সৰু ল'ৰা হ'লেও কিন্তু অভিনয়ৰ ক্ষেত্ৰত বহুত মানে আমাতকৈ আমি গুৰু বুলিয়ে ভাবিব লাগিব এই নহয় দেই নহয় তেনেকুৱা কথা নহয় কৰি থাকোঁ আপোনালোকৰ আশীৰ্বাদত এওঁলোকৰ আশীৰ্বাদত বৰ্তাহঁতৰ আশীৰ্বাদত কৰি আছোঁ ৰাইজ চবকা আশীৰ্বাদত কৰি আছোঁ আমি ক্ষেত্ৰত কৈছোঁ এওঁ মানে চব অভিনয় কৰিব পাৰে ট্ৰেজেডি এটা দিয়া কমেডি এটা দিয়া গাম্ভীৰ এটা দিয়া যিকোনো ৰোলতে সেইজনকে ভাৱৰীয়া বুলি কয় ভাৱৰীয়া কাক কয় যি ভাৱে দিব পাৰে সেইজনে ভাৱৰীয়া মই এটা চাইডো নাযাওঁ সেইজন ভাৱৰীয়া নহয় আপোনালোকে মই আজি পাইছোঁ গতিকে এইখিনি কথা কৈছোঁ তাকে ধন্যবাদ আৰু এইটোকে আশীৰ্বাদ বুলি ভাবি কৰি আছোঁ আৰু দেই ৰাইজ অলৰাউণ্ডাৰ আমিও আকৌ দেই ৰাইজ অলৰাউণ্ডাৰ এতিয়া ৰাইজ মেনেজাৰে কৰিলে ধুনীয়াকৈ অকণমান পিছলৈ যোৱা
ৰাইজসকল এতিয়া মেনেজাৰো ইয়াতে বিদায় ল'ব খুজিছোঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিবলৈ কৈ দিয়া মই ওলোৱা নাই মোৰ নোলোৱাকেইটাত আপোনালোকে কমেণ্ট মৰা নাই যে মোক পাহৰিছে নে কি সেইটো লাগে আপোনালোকক কমেণ্ট কৰক কমেণ্ট আজি দুৰ্মুখ সত্যভাগ কৰিলোঁ কুমাইলাশ্বৰ উপাখ্যানত ভালেই লাগিলে কৰি আমাৰ জ্যেষ্ঠজন আহিছে বাৰু কেইবাজনো আহি মোক উৎসাহিত কৰিছে আমাৰ খালি মালিক নাই মালিক মানে মই আহিলোহেঁতেন অকণমান মোৰ দিগদাৰ এটা হ'ল সিহঁতকৈ ইমান তিনিটালৈকে গাইছে মই আচৰিত পালোঁ দেই নহয় তোমাৰ ভাওনা চাম বুলি ল'ৰালৈকে আহিছিলোঁ খালি তুমি এদায় কৰি দিলা এদায় কৰি দিলোঁ মই কুইক একশ্যনত এদায় কৰিছোঁ বাকী ৰাইজসকল ভাওনা যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব এফালৰ পৰা ধোঁৱাধাৰ গতিত কৰি দিয়ক বাকী পুনৰ এটা নতুন ভ্লগৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়